হাই ফ্ৰেণ্ডছ, মই গৌতম লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'। আপোনাৰ প্ৰেমাস্পদক কেনেকৈ আকৰ্ষিত কৰিব পাৰে তাৰেই 25টা টিপছ। হয়তো টিপছকেইটা আপোনাৰ সহায়ক হ'ব পাৰে। ভিডিঅ'টো শেষলৈ চাই থাকিব। নম্বৰ 1, আপোনজনৰ মনত আঘাত পোৱা কথা কেতিয়াও নক'ব। নম্বৰ 2, সময় নাই বাক্যটো কেতিয়াও নক'ব। নম্বৰ 3, কেতিয়াও আপোনজনক নঠগিব, সাধাৰণ কথাতেই হওক। নম্বৰ 4, যিকোনো ক্ষেত্ৰতে আপোনাৰ আপোনজনক আগস্থান দিয়ক। নম্বৰ 5, পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা কৰক। নম্বৰ 6, কেতিয়াও প্ৰেমত চৰ্ত আৰোপ নকৰিব। নম্বৰ 7, কেৱল নিজৰ মতে পৰিচালিত নহ'ব, আপোনাৰ আপোনজনৰ ইচ্ছা অনিচ্ছাক সন্মান জনাওক। নম্বৰ 8, আপোনজনৰ সকলো কথাকে হৃদয়ংগম কৰক। নম্বৰ 9, সুখ দুখৰ সমভাগী হওক। নম্বৰ 10, আনৰ ওচৰত আপোনজনক লাজত নেপেলাব। নম্বৰ 11, যিকোনো পদক্ষেপ আলোচনাৰ মাজেৰে লওক, গোপনীয়তা একেবাৰে নাৰাখিব। নম্বৰ 12, ইজনে সিজনক শাসন কৰক। নম্বৰ 13, ভুল স্বীকাৰ কৰাত লাজ নকৰিব। নম্বৰ 14, আপুনি ভাবিব আপোনাৰ জীৱনটো এতিয়া আপোনাৰ নহয়, আপোনজনৰহে। নম্বৰ 15, প্ৰেম থুনুকা, ইয়াক সদায় আৱৰি ৰাখক। নম্বৰ 16, আপোনাৰ আপোনজনৰ কোনো বিষয় আপোনাৰ পচন্দৰ নহ'লে তাক খুলি কওক। নম্বৰ 17, আপোনজনৰ মনটোক অধ্যয়ন কৰক। তেওঁ ভাল পোৱা কোনো কাম তেওঁৰ কোৱাৰ আগতেই নিজে কৰক। নম্বৰ 18, আনে আপোনাক ভাল বুলি কোৱাটো ডাঙৰ কথা নহয়, যদিহে আপোনজনে ভাল বুলি নকয়। ই প্ৰেমৰ মূল কথা। নম্বৰ 19, ধৰক আপোনাৰ আপোনজনৰ খুব খং, তেন্তে তেওঁৰ খং উঠিলে মৰমেৰে বুজাওক। আপুনি খঙৰ ওপৰত খং নেদেখুৱাব। নম্বৰ 20, আপুনি জানে তেওঁক আপুনি খুব ভাল পায়, তাক কথাৰে নহয় কামেৰে দেখুৱাওক। নম্বৰ 21, পৰস্পৰে পৰস্পৰৰ প্ৰতিটো বিষয়ত চকু ৰাখক, ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰলৈ। নম্বৰ 22, আপোনজনৰ অসুখ বিসুখত পৰিলে এবাৰ নিজে গৈ খবৰ কৰক। নম্বৰ 23, আপোনজনক কেতিয়াবা কিবা খুজি পাইছেনে? খোজক, বেছি দামী বস্তু নুখুজিব। নম্বৰ 24, কথা দি কথা ৰাখিব, সময়ৰ মূল্য বুজিব। নম্বৰ 25, প্ৰেমত শৰীৰ সৰ্বস্ব নহয় বুলি কোৱা হয়, যদিও শৰীৰ অবিহনে প্ৰেম নহয়। এই ক্ষেত্ৰত শালীনতা বজাই ৰাখক। বন্ধুসকল, ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।